GMCHত দালাল আটক তেজ দিয়াৰ নামত দালালি কৰি আটক হ'ল শেখ উপাধিৰ এজন দালাল 10জনীয়া এটা চক্ৰই চলাই আহিছিল তেজ দিয়াৰ নামত দালালি পুনৰ জনাইছো GMCHত আটক হৈছে দালাল তেজ দিয়াৰ নামত দালালি কৰি আটক হৈছে শেখ উপাধিৰ এজন লোক 10জনীয়া এটা চক্ৰই চলাই আহিছিল তেজ দিয়াৰ নামত দালালি ৰোগীৰ আত্মীয়ৰ পৰা 10,000 টকা বিচাৰিছিল আটক হোৱা দালাল শেখে GMCH কৰ্তৃপক্ষই ভঙাগড় আৰক্ষীক গতাই দিয়ে দালালটোক GMCHত তেজৰ নামত দালালি GMCHৰ পৰা আটক হৈছে এগৰাকী দালাল তেজ দিয়াৰ নামত দালালি কৰি আটক শেখ উপাধিৰ এজন দালাল 10জনীয়া এটা চক্ৰই চলাই আহিছিল তেজৰ নামত দালালি ৰোগীৰ আত্মীয়ৰ পৰা 10,000 টকা বিচাৰিছিল আটক দালালটোৱে GMCH কৰ্তৃপক্ষই ভঙাগড় আৰক্ষীক গতাই দিয়ে শেখ উপাধিৰ দালালটোক তেজৰ নামত দালালি কৰি আহিছিল 10জনীয়া এটা চক্ৰই আৰু আজি GMCHত আটক হৈছে শেখ উপাধিৰ এজন দালাল ৰোগীৰ আত্মীয়ৰ পৰা তেজৰ বাবে 10,000 টকা বিচাৰিছিল দালালটোৱে